Good morning everyone. আজি এই ভিডিঅ'টো আপোনালোকক গৰমে পৰিবেশন কৰিছো। যোৱাকালি ৰাতি আমাৰ এফালে বহুত ডাঙৰ শিলাবৃষ্টি হৈছিলে। বতাহ বৰষুণ আৰু ডাঙৰ শিলগুটি পৰিছিলে। এয়া ৰাতি মই হেখিনি সময়ত মাক খুৱাই আছিলো মেডিচিন এনেবোৰ আৰু এই এটা টাপহে মই অতৰাবলৈ পাৰিলো। বাকি এতিয়া এয়া চাইছোহি কি হৈছে। সবফালে এয়া জাকা হৈ আছে দেখিছে। কালি ৰাতি মোৰ এইকেইটা টাবৰ কাৰণে চিন্তা হৈ আছিলে এই বিগুনিয়া কিজোপা। কাৰণ সিহঁতৰ ডাল পাতবোৰ বহুত থুনুকা হয়। এয়া পাতবোৰ মাজে ফাটি গৈছে। ইমান শিল পৰিছিলে। আৰু এইফালেও বহুত কিবা এনেকুৱা হৈছে। মই বিলাহীখিনি চাইছো, বিলাহীখিনি ঠিকে আছে। এয়া লাগিছেও দুটামান। এপিনে এয়া জিনিয়া জোপাত ফুল আছিলে, সেইখিনি অকমান কষ্ট পাইছে আৰু কালাঞ্চৰ কেজোপাও অলপ কষ্ট পাইছে। আৰু এপিনে লিলি এটা আছিলে, এয়া কালাঞ্চৰ পাতবোৰ ফাটি গৈছে দেখিছে। গোলাপজোপা বেছি একো হোৱা নাই। যোৱাকালি ফুলখিনি তাৰ সৰি গৈছিলে আৰু এইজোপা লিলি, এইজোপা খৰিকা যায়। বাকি এইটো চাইডৰখিনি ইমান এটা বেছি বেয়া হোৱা নাই। এইখিনি অলপমান ভিতৰ ফালে আছিলে টিঙৰ তলত, এইখিনি ঠিকে আছে। আৰু এইখিনি লিলি চাওকচোন কেনেকৈ ফাটি চিঙি গৈছে পাতবোৰ। আৰু এইফালে দুজোপা জলকীয়া গছ আছিলে, তাতো লাগি আছিলে ফুল চুল আৰু জলকীয়া এটা দুটাকে লাগি আছিলে বাৰু। এতিয়া থাকেগে নে নাথাকেগে সময়হে ক'ব আৰু। এইফালেও আছে লিলি আৰু এইজোপা জবাজোপাটো কলিয়াই আছিলে, কি হয় নাজানো আৰু। আৰু বাকী এই পুৰণা গামলাটোতে এনেকে অলপ লিলি আছিলে, তাতে এই কলিবোৰ ওলাই আছিলে চাওকচোন। ইয়াতো কষ্ট পাইছে কলিখিনি, অলপ মুকলি জেগাত আছিলে কাৰণে। আৰু এইফালে এয়া বগনভেলিয়া, এইকেইজোপা কালিলৈকে ধুনীয়াকৈ ফুলি আছিলে, এতিয়া এয়া চব সৰি আছে। এইজোপাটো অলপকে ওলাইছিলেহে ফুলবোৰ, এয়া গোটেইবোৰ সৰি থাকিলে। আৰু এইফালে এয়া ইন্দ্ৰমালতীৰ এটা খচ ৰাখিছিলোঁ এনেকে। আৰু ইয়াত অপৰাজিতা আছে দুটা, আৰু এইটো চাইডৰখিনি ইমান এটা বেয়া হোৱা নাই। এইখিনি হাৰ্ডি প্লেণ্ট আছিলে। কিন্তু এই কলগছজোপাৰ পাতখিনি চাওকচোন, এয়া চব ফাটি গ'ল। আৰু সেইফালে সেয়া বৰ গাৰ্ডেনখন, তাতো কি হৈছে পাছতহে গম পাম আৰু। এতিয়া ৰাতিপুৱা 6টা বাজিছে। এইখিনি সময়ত চৰাই চিৰিকটিৰ কোলাহলখিনিৰ সৈতে পৰিৱেশটো বহুত ভাল লাগে নহয়নে?
আৰু এইফালে অলপ তললৈ চাওঁতে এয়া দেখিছেনে ইছৰাম লিলিখিনিয়ে বৰ কষ্ট পাইছে এইটো কানা লিলি আছিলে এই পাতবোৰ গোটেইবোৰ ফাটি গৈছে অলপ তলৰ পৰা দেখুৱাইছোঁ এয়া কালি কাটিছিলোঁ এইজোপা আৰু ভিতৰৰ ফালে থকাখিনি ইমান কষ্ট পোৱা নাই বাৰু এইফালে এয়া কলগছ কেইডালমান আকৌ ওলাইছে উঠিছে তাৰ পাতবোৰ এয়া ফাটি ছিঙি গৈছে আৰু এইফালে আপোনালোকক ধুনীয়া ছানৰাইজ দেখুৱাইছোঁ চাওকচোন এইকেইজোপা ঠিকে আছে বাকী এইজোপাটো দুপাহ ফুলেই লাগি আছিলে আৰু এইটো চাইডে লিলিখিনিহে বৰ বেয়া লাগি আছে ইয়াতো এটা কলি ধুনীয়াকৈ ওলাই আছে এইফালে ৰাবাৰ প্লাণ্টজোপাও এয়া ফাটি গৈছে পাতবোৰ আৰু এইফালে এইখিনিয়ে ঠিকে আছে কাৰণ শেৱালি গছজোপা আছে এইখিনিতে বন্ধু বান্ধৱীসকল শিলাবৃষ্টিৰ পৰিণতিটো দেখুৱালোঁ আৰু আপোনালোকৰ পৰা আজি বিদায় লৈছোঁ যদি ভিডিঅ' ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মৰম দিব ধন্যবাদ